এইটো ভাল পদক্ষেপ লোৱা বুলি মই ভাবোঁ, কাৰণ চিকনাজলা নেশ্যনেল পাৰ্কৰ লগতে এইটো বৰ্ডাৰ আমাৰ যিটো ৰায়মনা নেশ্যনেল পাৰ্ক এইটো বৰ্ডাৰ হয়। যিহেতুকে আমি ইয়াত দেখা পাইছোঁ যে সৰলপাৰা এতিয়া যিটো পদক্ষেপ লোৱা হৈছে গছ গছনি ৰোৱা, ইয়াত গছ গছনি নাই বুলিয়ে ক'ব পাৰি ইয়াত। যিহেতুকে এইটো এটা পিকনিক স্পটো, যিহেতুকে মানুহৰ এইটো খুবেই দৰকাৰ। আৰু এতিয়া এটা কথা আপোনালোকে মন কৰিছেনে নাই, যিটো আমাৰ ৱাটাৰ লেভেলটো একদম তললৈকে গুচি গৈছে। যেনেকৈ এতিয়া আপোনাৰ মানাসতো পানীটো পাবলৈ নাই, মানাসত নাই, একচেপ্ট বাচি আছে কাজিৰঙাত, বাকী মানাসতো পানীটো লেভেলটো তললৈকে গৈছে। যোৱাৰ প্ৰধান কাৰণটো হ'ল আমাৰ গছ গছনি নোহোৱা হৈছে। গছ গছনি নোহোৱাৰ কাৰণে লেভেলটো কমি গৈছে। আৰু দ্বিতীয়তে আপোনালোকে বাক্সা তামোলপুৰত জানে যে হাতী মানুহৰ সংঘাত সঘনাই হৈ আছে। কিয় হৈ আছে? খাদ্যৰ অভাৱ, গছ গছনি নাই, যাৰ ফলত পানী নাই। পানী নোহোৱাৰ কাৰণে হাতীবিলাকো মানে বনাঞ্চলৰ পৰা জনাঞ্চললৈকে আহি পেলাই কি হয়, মানুহৰ ঘৰত সোমাই মানুহ মাৰে খাদ্যৰ সন্ধানত। কাৰণ কথাটো হৈছে যে বনাঞ্চল তেওঁলোকৰ মানে যিটো থকা ঠাই বনাঞ্চল আমি মানুহে ধ্বংস কৰিছোঁ, যাৰ ফলত তেওঁলোকে জনাঞ্চললৈকে গুচি আহিছে। তেওঁলোকে কিন্তু আমাৰ বস্তু ধ্বংস কৰা নাই, যাৰ ফলত সেইটো মানে হাতী মানুহৰ সংখ্যাটো দিনক দিনে বৃদ্ধি পাইছে। বিটিডি এৰিয়াত সেইফালে মানে মচলপুৰ হওক, এইফালে যিখিনি হওক। আৰু এইটো ভাল পদক্ষেপ লৈছে। আৰু এতিয়া যিটো মনচুন ছিজন, সেইকাৰণে মই প্ৰত্যেককে আহ্বান জনাম, কোনোবা মানে স্কুল কলেজ যি আছে মানে NGO আছে, সকলোৱে আহক, আহি পেলাই আমাৰ তাত এভেইলেবল গছৰ পুলি আছে, তেওঁলোকে আনক, আনি ৰোপণ কৰক। ৰোপণ কৰাৰ লগতে তেওঁলোকে যেন ৰক্ষণাবেক্ষণ দিয়ে। গছপুলি এডাল ৰুলেই নহ'ব যে ৰুই থৈ দিলোঁ দ্বিতীয় দিনা নাই। সেইকাৰণে ৰক্ষণাবেক্ষণ দিয়াটো মই ভাবোঁ প্ৰত্যেক আমাৰ সচেতন নাগৰিকৰ এইটো দায়িত্ব। চিকনাজলা নেশ্যনেল পাৰ্ক যেহেতু আপকামিং এটা ভৱিষ্যত ৰিচোৰ্চ হয়, দেখা গৈছে খুব দুখ লগা এটা পৰিৱেশ বৰ্তমান বিৰাজ কৰি আছে চিকনাজলাৰ ক্ষেত্ৰত। কেতিয়া কৰিব? বৰ্তমানলৈকে মই জনাত চিকনাজলা যেতিয়া আছে, আগত যিখিনি আছিল সেইখিনি আছিল, নতুনকৈ কোনো এনক্ৰচমেণ্ট হোৱা নাই বৰ্তমানলৈকে। আৰু উচ্ছেদ কৰাটো সেইটো ওপৰ মহলাই ডিচিশ্যন ল'ব। এতিয়া আমি ইয়াত আজিৰ পৰা কণ্টিনিউ ৰুই থকাই হ'ব, আজিৰ পৰা কণ্টিনিউ চলিব। এইটো ইয়াত চলিব, বেলেগ বেলেগ বহুত ঠাইত তেনেকুৱা আছে, কণ্টিনিউ চলি থাকিব। আমাৰ লাখৰ ওপৰতো হ'ব, এইটোতো মিনিমাম হ'ব। মানে আমি এতিয়া এইম এটা লৈছোঁ, গোটেই মানে হলটুগাঁও ডিভিজনৰ আণ্ডাৰত মিনিমাম 4 to 5 lakhs কিমান পাৰোঁ। অকল মানে বন বিভাগে নোৱাৰিব, ৰাইজৰো সহায় সহযোগ লাগিব, NGO লাগিব, তেনেকৈ মানে ধৰক ফৰেষ্ট ভিলেজবিলাক তেওঁলোকৰ মানে ৰাইজৰ সহযোগ অবিহনে কোনো বৃক্ষৰোপণটো সিমান সহজ কথা নহয়। তাৰে মানে আপোনাৰ মনচুন ছিজনটোৰ ভিতৰত। আৰু কি কি গছ ৰুলে? ইয়াত আপোনাৰ আছে মেহগনি আছে, অৰ্জুন আছে, ক্ৰছ আছে, তেনেকৈ কিছুমান আছে আৰু আনিছে।